Hello guys, Namaskar. This is Gautam and welcome to my YouTube channel GB Blogs and Facebook page GB page. Guys, আজি ভিডিঅ'টোৰ ৰিয়েকশ্যন দিওঁ। বৰ্তমান খুবেই চৰ্চিত গৌৰৱ গগৈৰ পত্নীক CBI তদন্ত কৰিছে মানে তেওঁ ISIৰ লগত সম্বন্ধ আছে বুলি, পাকিস্তানৰ লগত কিবা সম্পৰ্ক আছে বুলি, আৰু তেওঁ আজি অত বছৰে ইণ্ডিয়ান চিটিজেনশ্বিপ লোৱা নাই, তেনেকৈ সেইটো কাৰণে তেওঁ এটা তদন্ত ঘোষণা কৰিছে। তাকে বিজেপিৰ পক্ষে এটা চেনেলত কিনো যুক্তি দিছে তাকে চাওঁ আহক। একচুৱেলি তেওঁলোকৰ যুক্তিটো চাওঁ, কিহৰ কাৰণে তেওঁক মানে তদন্ত কৰিব লাগে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ভাবোঁ চাওক, আজি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে যদি আজি আফ্ৰিকাৰ কোনোবা দেশত গ'লেহেঁতেন বা অষ্ট্ৰেলিয়াত গ'লেহেঁতেন এই প্ৰশ্ন উত্থাপন নহ'লহেঁতেন। কিন্তু প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰ কাৰণে পাকিস্তান আমাৰ শত্ৰু, আৰু পাকিস্তানৰ ISIৰ দ্বাৰা পৰিচালিত প্ৰভাৱিত সংস্থা এটাৰ এডভাইজাৰজন আছিল এলিজাবেথ গগৈৰ ছুপাৰভাইজাৰ। গতিকে ডেফিনেটলি প্ৰভাৱিত হোৱাৰ এটা ৰিজনেবল ডাউট আছে, আৰু ৱাইফৰ হাজবেণ্ডৰ ওপৰত প্ৰভাৱ আছে। এই কথাবিলাক প্ৰভাৱিত হৈছিল নেকি? আৰু সেইকাৰণে এই কিছুমান ৰিজনেবল ডাউট আমাৰ মনত আহে। ৰিজনেবল ডাউটবিলাক কি? যে এলিজাবেথ কলবাৰ্নে আভ্যন্তৰীণ সুৰক্ষাৰ লগত জড়িত বিষয় সেই তেওঁৰ ছুপাৰভাইজাৰক কমিউনিকেট কৰিছিলে নেকি? পাকিস্তানক কৰিছিলে নেকি? পাকিস্তান লাভান্বিত হোৱাৰ কাম কৰিছিলে নেকি? আৰু যি আজি জৰ্জ চৰছৰ যি NGO আজি অসমত আজি ভাৰতত আজি আমাৰ ভাৰতীয়ত্বক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আহিছে, সেই নেৰেটিভটো, ভাৰত বিৰোধী নেৰেটিভটো শক্তিশালী কৰা অংশীদাৰ হৈ পৰিছিলে নেকি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে? মই জৰ্জ চৰছ সম্পৰ্কত কথা এটা ক'ব খুজিছোঁ। জৰ্জ চৰছে কি কৰিছে ভাৰতক, জৰ্জ চৰছে কি কৰিছে মই অসমক স্পেচিফিকেলি ক'ব খুজিছোঁ। আমাৰ খিলঞ্জীয়া জাতীয়তা ধ্বংসৰ ষড়যন্ত্ৰ জৰ্জ চৰছৰ NGO কেনেকৈ কৰিছিলে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব খুজিছোঁ। জৰ্জ চৰছৰ মূল মানুহ আছিল ভাৰতত NGOৰ মূল মানুহ আছিল হৰ্ষ মান্দাৰ, যি হৰ্ষ মান্দাৰে দিল্লীত কমিউনেল ৰায়টক আপোনাৰ ইনষ্টিগেট কৰিছিল, তেওঁৰ বিৰুদ্ধে কেছ হৈছিলে। সেই হৰ্ষ মান্দাৰে অসমৰ চৰঞ্চলবিলাকত গৈ পেলাই মিয়াকবি গেঙক পেট্ৰনাইজ কৰিছিলে, আৰু সেই মিয়াকবি গেঙে বিদেশত গৈ পেলাই অসমৰ খিলঞ্জীয়া মানুহক ধৰ্ষণকাৰী উন্মাদকাৰী বুলি প্ৰচাৰ কৰিছিলে। সেই মিয়াকবি গেঙে প্ৰচাৰ কৰিছে যে অসমত হেনো মুছলমানক ডিহিউমেনাইজ কৰা হৈছে, আৰু এই ধৰণে অসমক খিলঞ্জীয়া বিৰোধী এক নেৰেটিভ তৈয়াৰ কৰি বাংলাদেশী নেৰেটিভ তৈয়াৰ কৰি অসমৰ খিলঞ্জীয়া জাতীয়তা ধ্বংস কৰাৰ কাম এই গেঙে কৰিছে। গতিকে জৰ্জ চৰছে কি কৰিছে বুলি ক'লে এইটো মোৰ ইমিডিয়েট ৰেছপন্স। আৰু এটা কথা চাব লাগিব আমি, আজি এই বিষয়টো চাওক, মই ৰাজনীতিৰ বিষয় নাজানো, কিন্তু কেৱল আমি ৰাজনীতিৰ কথা কৈ পেলাই এটা চিৰিয়াছ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি এগৰাকী, নেতা এগৰাকী যেতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ কিছুমান কথা উত্থাপন কৰিছে, যি ফেক্টছবিলাক, যি তথ্যবিলাক আজি গৌৰৱ গগৈ অস্বীকাৰ কৰিব পৰা নাই, সেইবিলাকত আমাক তদন্ত লাগিব নে নালাগে? আমাক তদন্ত লাগিব, সত্য সন্মুখলৈকে আহিব লাগে। আজি গৌৰৱ গগৈ ডাঙৰীয়া গান্ধীৰ কথা কৈছে, মই ভাল পাইছো, কিন্তু গান্ধীয়ে সত্যত বিশ্বাস কৰিছিলে। লেট ট্ৰুথ কাম, সত্য সন্মুখলৈকে আহিব লাগে, সত্য কথা তেওঁ ক'ব লাগে, উপস্থাপন কৰিব লাগে। সেইটো আকাংক্ষিত কংগ্ৰেছে কি কৈছে সেইটো আমাৰ কাৰণে মই আগতে কৈছো বৰ গুৰুত্বপূৰ্ণ বিষয় নহয়। কাৰণ জৰ্জ সৰোজৰ পইচাৰে দেশখন ভাৰতবৰ্ষ অস্থিৰ কৰিবৰ কাৰণে কংগ্ৰেছে বাৰম্বাৰ চেষ্টা কৰিছিল। যেতিয়া ৰাহুল গান্ধী বিদেশত গৈছে তেতিয়া ভাৰতবৰ্ষ বদনাম কৰি আছে, যেতিয়া ৰাহুল গান্ধী বিদেশত গৈছিল। আৰু এই গোটেই ফাণ্ডিংবিলাক জৰ্জ সৰোজৰ। আজি জৰ্জ সৰোজৰ পইচাৰে কোনে পেলেষ্টাইন গৈছে, কোনে ৰামাল্লা ভ্ৰমণ কৰিছে, এই কথাবিলাক সকলোৱে জানে। আজি জৰ্জ সৰোজে কংগ্ৰেছৰ নীতিৰে অবৈধ বাংলাদেশীক ইয়াত থকাটো বিচাৰে। আজি কা বিৰোধিতা কৰাৰ জৰিয়তে তেওঁ কি কৰিছিলে? তেওঁ কৰিছে যে অবৈধ যিখিনি মুছলমান বিদেশী ইয়াত থকাটো বিচাৰে। তেওঁ জৰ্জ সৰোজে চূড়ান্ত ভাৰত বিৰোধী এজন ব্যক্তি, বাৰম্বাৰ তেওঁ ভাৰতবৰ্ষ অস্থিৰ কৰিবৰ চেষ্টা কৰাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আজি তেওঁক সদায় দেশৰ শত্ৰু হিচাপে চিহ্নিত কৰিছে। আৰু সেই জৰ্জ সৰোজৰে হৈছে আজি আশিক দণ্ড কংগ্ৰেছ দলটো। আৰু সেইকাৰণে ৰাহুল গান্ধীয়ে মই আগতে ক'লো, যেতিয়াই বিদেশত গৈছে তেতিয়া দেশৰ বদনাম কৰিছে। মই আপোনাৰ আৰু এটা কৈছো, ইয়াৰ নিৰপেক্ষতাৰ ভাও যদি আপুনি দেশৰ নিৰাপত্তাৰ সৈতে যদি কোনোবাই আপোচ কৰিব খোজে, মাত্ৰ গৌৰৱ গগৈৰ পক্ষ কোনোবা ল'ব খোজে, আমাৰ ক'বলগীয়া একো নাই। মই বাৰম্বাৰ কৈছো, কিন্তু আপুনি এটা কথা মনত ৰাখিব, যদি কেতিয়াবা দেশৰ আজি শান্তি বিঘ্নিত হয়, দেশৰ যদি নিৰাপত্তা বুলি ভাবো কি অকল বিজেপি দলৰ কাৰণে নহয়, সকলো দলৰ মানুহৰ কেলে ক্ষতিকাৰক হ'ব। এই কথাটো বাকী মানুহখিনিয়ে যিখিনি নিৰপেক্ষতাৰ আজি মুখা পিন্ধিছে, যে আৰু এই নিৰপেক্ষতাৰ মুখা পিন্ধি অকল বিজেপিক বিৰোধিতা কৰিব লাগে কাৰণে তেওঁলোকে বিৰোধিতা কৰিছে, তেওঁলোকে এই গোটেই ঘটনাটোত এবাৰ তেওঁলোকে গৌৰৱ গগৈক কোৱা নাই।
এই নিৰপেক্ষতাৰ মুখা পিন্ধা ভদ্ৰলোকসকলে এবাৰো কিন্তু গৌৰৱ গগৈক কোৱা নাই। কিন্তু আজি যদি এই কথাটো আজি সংক্ষিপ্ত বুলি কংগ্ৰেছে কৈছে একচুৱেলি তদন্ত লাগে সংক্ষিপ্ত কথা নহয়। দীঘলী পুখুৰী বাৰীত আন্দোলনত উত্তাল হৈ পৰিলে যেন ইয়াত বাম গণতান্ত্ৰিক শক্তিবোৰৰ কাৰণে। গতিকে মই আপোনাক আগতে কৈছো যে এই কথাবিলাক কিন্তু আজি চিন্তা কৰাৰ সময় আহি গৈছে, কাৰণ এনেকুৱা মুখা পিন্ধি অসমৰ জনসাধাৰণে এই কাৰণে আজি এই শক্তিবোৰক আজি পিছপৰা ৰাখিছে। অসমৰ জনসাধাৰণে এই শক্তিবোৰক এতিয়া কেতিয়াও পেট্ৰনাইজ নকৰে। অসমৰ জনসাধাৰণে জানে যে এই শক্তিবোৰ অসম বিৰোধী আৰু এই শক্তিবোৰ ভাৰত বিৰোধী, দেশৰ কাৰণে ভাবুকি এই শক্তিবোৰ। মই আপোনাক আৰু এটা কথা কৈছো, আজি চাওক, আজি মই আপোনাক আৰু এটা কথা কৈ লওঁ যে আজি এলিজাবেথ কৰ্ণবাৰ্ণ গগৈ তেওঁ যিবিলাক কাম কৰিছে, তেওঁ মই আপোনাক আগতে ক'লো যে আজি SIT গঠন কৰিছে অসম পুলিচে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানকৈ কেনেকৈ কৰিব, ইয়াত কেন্দ্ৰীয় এজেন্সিয়ে সহায় কৰিব আৰু কেন্দ্ৰীয় এজেন্সিয়ে স্বাভাৱিকতে ইয়াত আমাৰ অসমীয়াত এষাৰ কথা আছে কি কেঁচু খান্দিলে মানে কি ওলাই, এইটো এটা অসমীয়াত এটা কথা আছে, সাপ ওলাই। একে ধৰণৰ কথা ইয়াত হ'বলৈ গৈ আছে, কেঁচু খান্দিলে সাপ ওলাই কথা। এই SIT গঠনৰ জৰিয়তে ওলাই পৰিব কোন মানুহ ইয়াত জড়িত, অসমৰ কোন মানুহ ইয়াত জড়িত, অসমৰ সম্পৰ্ক ৰখা কোন মানুহ জড়িত, কোন পাকিস্তানৰ কোন শীৰ্ষ বিষয়া অসমৰ বিৰুদ্ধে কাম কৰিছিল, এই কথাবিলাক কিন্তু জনাৰ যে প্ৰয়োজন হৈছে। মাত্ৰ ইয়াত বিজেপি চৰকাৰখনৰ বিৰোধিতা কৰিব কাৰণে কোনোবাই মুখ্যমন্ত্ৰী বেয়া পাইছে, বিজেপি দলৰ বিৰোধিতা কৰাৰ নিৰাপত্তাৰ কাৰণে আপোচ কৰিব নালাগে বা চাওঁ লাগিলে যোনে নহওক। এইটোৱে ভিডিঅ'টো, এইটো বিজেপিয়ে এইটো পক্ষ ৰাখিছে এই ইণ্টাৰভিউটোত, তেনেকে কংগ্ৰেছেও ৰাখিছে। মই বিজেপিটো দেখুৱালো, বিজেপি কিহৰ কাৰণে একচুৱেলি তদন্ত হ'ব লাগে, তদন্তত জল পটকে ওলাই যাওক কি আছিলে। আৰু এটা কথা কৈ আছো যে অসম পুলিচে কি কৰিব, অসম পুলিচে সহায় কৰিব, চেণ্ট্ৰেলৰ পৰা সহায় কৰিব। এইটো আৰু কি, চেণ্ট্ৰেলৰ অফিচাৰে আহি পিনে অসম পুলিচৰ লগত কম্বাইন কৰিব, তদন্ত কৰিব। একো নাই, কৰক, তদন্ত কৰক, জল পটকে ওলাওক। অসমৰ ৰাইজে আগ্ৰহেৰে চাব কোন এলিজাবেথ। আৰু এইটো চিটিজেন লোৱা নাই, সেইটো বাৰু এইটো সৰু কথা বাৰু, নল'ব পাৰে, এইটো ব্যক্তিগত কথা, এইটো একো ডাঙৰ কথা নহয়। কিন্তু এই বস্তুটো তদন্ত হ'ব লাগে, এইখিনি যিখিনি কথা ক'লে এইখিনি তদন্ত হ'ব লাগে। কিয়? ঠিকে আছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ। জয় হিন্দ, জয় অসম, জয় শ্ৰীৰাম, জয় বজৰংবলী।